মাননীয় ছাৰ বাইদেউসকল আৰু বন্ধু বান্ধৱীসকল EngTabলৈ স্বাগতম জনাইছোঁ আৰু এটি লেসন প্লান লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ অসমীয়া বিষয়ৰ শিক্ষা বিষয়ৰ পাঠ বিকশিত মনোবিজ্ঞান পাঠ্যপুথি বিকশিত মনোবিজ্ঞান আপোনালোকে তথ্য চিনাক্তকৰণত চাওক বিদ্যালয়ৰ নাম শ্ৰেণী নৱম শ্ৰেণী শিক্ষাৰ্থীৰ সংখ্যা বয়স তাৰিখ আৰু গড় বয়স তাৰ পিছত এই পাঠটোৰ অৰ্থাৎ পাঠ পৰিকল্পনাটোৰ সাধাৰণ উদ্দেশ্যাৱলী চাওক ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশত সহায় কৰা ছাত্ৰ-ছাত্ৰীৰ চিন্তা শক্তি বিকাশত সহায় কৰা তাৰ পিছত শিক্ষণীয় বিষয় সাধাৰণ সঁজুলিৰ ভিতৰত থাকিব কৃষ্ণফলক ডাষ্টাৰ নিৰ্দেশক মাৰি চক পেন্সিল ইত্যাদি বিষয় সঁজুলি বিশেষ সঁজুলিৰ ভিতৰত চাৰ্লিছ ডাৰউইনৰ ছবি আপোনালোকে স্ক্ৰীনত দেখা পাইছে চাৰ্লিছ ডাৰউইনৰ এখন ছবি আৰু ক্লাছত যেতিয়া আপোনালোকে ক্লাছ কৰিব তেতিয়া এই চাৰ্লিছ ডাৰউইনৰ ছবিটো দেখুৱাই আপোনাৰ বিষয়বস্তু জ্ঞান আপুনি দিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলক তাৰ পিছত চাওক প্ৰস্তাৱনা অংশটোত পূৰ্ব জ্ঞান অনুমান শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী শিক্ষাৰ্থীৰ কাৰ্যাৱলী ছাত্ৰ-ছাত্ৰীসকলে মনোবিজ্ঞানৰ বিষয়ে পূৰ্ব জ্ঞান থকা বুলি অনুমান কৰা হ'ল শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী চাওক শিক্ষয়িত্ৰীয়ে হাঁহি মুখেৰে শিকাবলগীয়া পাঠৰ প্ৰয়োজনীয় সা-সঁজুলিলৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব পিছত শিক্ষাৰ্থীসকলক সম্ভাষণ জনাই শ্ৰেণীকোঠাত পাঠদানৰ এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰি নতুন পাঠৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিবৰ বাবে পাঠৰ লগত সংগতি ৰাখি কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিব প্ৰশ্ন বিকশিত মনোবিজ্ঞানৰ পিতৃ কোন তাৰপিছত শিক্ষাৰ্থীৰ কাৰ্যাৱলী চাওক ছাত্ৰ-ছাত্ৰীসকলে শিক্ষয়িত্ৰীৰ প্ৰতি সম্ভাষণ জনাই নিজ নিজ আসন গ্ৰহণ কৰিব আৰু মনোযোগেৰে শিক্ষয়িত্ৰীৰ কথাখিনি শুনিব আৰু প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিব বিকশিত মনোবিজ্ঞানৰ পিতৃ কোন ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ দিব চাৰ্লিছ ডাৰউইন তাৰপিছত পাঠ ঘোষণা শিক্ষাৰ্থীসকলৰ পৰা শুদ্ধ উত্তৰ পোৱাৰ বাবে তেওঁলোকক ধন্যবাদ জনোৱাৰ পিছত শিক্ষয়িত্ৰীয়ে আজি আমাৰ পাঠ্যপুথি বিকশিত মনোবিজ্ঞানৰ অন্তৰ্গত বিকশিত মনোবিজ্ঞান নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম বুলি পাঠটোৰ নাম কৃষ্ণফলকত লিখি দিব শিক্ষাৰ্থীয়ে অতি মনোযোগেৰে শিক্ষয়িত্ৰীৰ কথাখিনি শুনিব আৰু নিজৰ পাঠ্যপুথিত থকা পাঠটো উলিয়াই ল'ব আৰু পিছত নিজৰ টকা বহীত পাঠৰ নামটো লিখি ল'ব লেসন প্লানটিৰ উপস্থাপনা প্ৰেজেণ্টেশ্যনটো চাওক পৃষ্ঠৰ শিক্ষণীয় বিষয় বিশেষ উদ্দেশ্য শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী শিক্ষাদানৰ ফলাফল শিক্ষণীয় বিষয় বিকশিত মনোবিজ্ঞানৰ ধাৰণা শিক্ষাৰ্থীবোৰে বিকশিত মনোবিজ্ঞানৰ ধাৰণা সম্পৰ্কে লিখিব আৰু ক'ব পৰা হ'ব শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী চাওক এতিয়া শিক্ষয়িত্ৰীয়ে পাঠটোৰ আলোচনা আৰম্ভ কৰিব বিকশিত মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এটি শাখা এই মনোবিজ্ঞানে শিশুৰ জন্ম প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি বিকাশৰ প্ৰতিটো স্তৰ আৰু দিশকে সামৰি লৈছে এই মনোবিজ্ঞানৰ ব্যক্তিৰ বৃদ্ধি আৰু বিকাশৰ সামগ্ৰিক ধাৰণাটোকে সামৰি লৈছে বিকশিত মনোবিজ্ঞানৰ ব্যক্তিৰ দৈহিক মানসিক আৱেগিক সামাজিক নৈতিক আদি বিকাশৰ প্ৰতিটো দিশকে অধ্যয়ন কৰে তাৰপিছত জৰ্জ ৱাটাৰৱৰ্থ আৰু মাৰ্গাৰেট হেৰিছৰ মতে বিকশিত মনোবিজ্ঞান হ'ল বয়স ভিত্তিক পৰিৱৰ্তনমূলক অভিজ্ঞতা আৰু আচৰণ সম্বন্ধে কৰা বিজ্ঞান সন্মতৱল শিক্ষাৰ্থীৰ কাৰ্যাৱলী চাওক
শিক্ষাৰ্থীবোৰে মনোযোগেৰে শুনিব আৰু প্ৰয়োজনীয় কথাবোৰ নিজৰ টকা বহীত লিখি ল'ব আৰু শিক্ষয়িত্ৰীয়ে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। শিক্ষাদানৰ ফলাফল চাওক। শিক্ষাৰ্থীসকলে বিকশিত মনোবিজ্ঞানৰ যি বিশেষত্ব আছে সেইবোৰৰ বিষয়ে জ্ঞাত হ'ব। তো শিক্ষয়িত্ৰীয়ে এনেকৈ প্ৰশ্ন কৰিব কিছুমান, বিকশিত মনোবিজ্ঞান কি? ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ দিব মনোবিজ্ঞানৰ এটি শাখা। বিকশিত মনোবিজ্ঞানে ব্যক্তিৰ কোনবিলাক দিশক অধ্যয়ন কৰে? উত্তৰ দিব দৈহিক, মানসিক, সামাজিক, আৱেগিক, নৈতিক ইত্যাদি। তাৰপিছত শিক্ষণীয় বিষয়টো চাওক, বিকশিত মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতি। বিশেষ উদ্দেশ্যত চাওক, শিক্ষাৰ্থীয়ে বিকশিত মনোবিজ্ঞান অধ্যয়নৰ যি পদ্ধতি আছে সেইবোৰৰ বিষয়ে জ্ঞাত হ'ব। শিক্ষক-শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী চাওক। ইয়াৰ পিছত শিক্ষয়িত্ৰীয়ে বিকশিত মনোবিজ্ঞানৰ পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰিব। বিকশিত মনোবিজ্ঞানৰ পৰিসৰ যথেষ্ট বহল। এই মনোবিজ্ঞান এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আদি বিকাশৰ প্ৰতিটো দিশকে সামৰি লয়। এই বহল পৰিসৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পদ্ধতিসমূহ হ'ল পৰ্যবেক্ষণ পদ্ধতি, পৰীক্ষণ পদ্ধতি, ঘটনা অধ্যয়ন পদ্ধতি। শিক্ষণীয় বিষয়খিনি পঢ়োৱাৰ পিছত শিক্ষয়িত্ৰীয়ে কিছু প্ৰশ্ন সুধিব। বিকশিত মনোবিজ্ঞানৰ পৰিসৰ কিমান? বিকশিত মনোবিজ্ঞানৰ পৰিসৰ অধ্যয়ন কৰা পদ্ধতি দুটা নাম লিখা। শিক্ষয়িত্ৰীৰ কাৰ্যাৱলীত চাওক। শিক্ষয়িত্ৰীবোৰে শিক্ষাৰ্থীৰ কথাবোৰ মনোযোগেৰে শুনি যাব আৰু প্ৰয়োজনীয় কথাবোৰ নিজৰ টকা বহীত লিখি ল'ব আৰু শিক্ষয়িত্ৰীয়ে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব। শিক্ষাদানৰ ফলাফলৰ ভিতৰত শিক্ষাৰ্থীবোৰক মনোবিজ্ঞান অধ্যয়ন কৰা পদ্ধতিসমূহৰ বিষয়ে জ্ঞাত কৰাব আৰু শিক্ষকে সোধা প্ৰশ্নসমূহৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়াব। তাৰপিছত চাওক শিক্ষণীয় বিষয়, বিকশিত মনোবিজ্ঞানৰ পৰিসৰ। বিশেষ উদ্দেশ্য, শিক্ষাৰ্থীবোৰে বিকশিত মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে জ্ঞান লাভ কৰিব। শিক্ষক-শিক্ষয়িত্ৰীৰ কাৰ্যাৱলীত চাওক। ইয়াৰ পিছত শিক্ষয়িত্ৰীয়ে মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰি বিকশিত মনোবিজ্ঞানৰ পৰিসৰ যথেষ্ট বহল। মানৱ শিশু এটিৰ গৰ্ভ অৱস্থাৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰতিটো স্তৰৰে বিকাশৰ দিশ সামৰি বিকশিত মনোবিজ্ঞানে অধ্যয়নৰ এক বহল ক্ষেত্ৰ আৱৰি ৰাখিছে। বংশগতিৰ প্ৰভাৱ, পৰিৱেশৰ প্ৰভাৱ, ব্যক্তি পাৰ্থক্যৰ প্ৰভাৱ, বিকাশৰ বিভিন্ন দিশসমূহ। শিক্ষণীয় বিষয় আলোচনা কৰাৰ পিছত শিক্ষাৰ্থীসকলে বিষয়খিনি বুজিব পাৰিছে নে নাই সেইটো জানিবৰ বাবে প্ৰশ্ন সুধিব। বিকশিত মনোবিজ্ঞানৰ দুটা পৰিসৰৰ বিষয়ে কোৱা। তাৰপিছত শিক্ষাৰ্থীৰ কাৰ্যাৱলী চাওক। শিক্ষয়িত্ৰীয়ে কোৱা কথাখিনি মনোযোগেৰে শুনি যাব আৰু প্ৰয়োজনীয় কথাবোৰ নিজৰ টকা বহীত লিখি ল'ব আৰু শিক্ষয়িত্ৰীয়ে কৰা প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ যত্ন কৰিব। শিক্ষাদানৰ ফলাফল, শিক্ষয়িত্ৰীবোৰক বিকশিত মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে অৱগত কৰিব আৰু শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ শিক্ষাৰ্থীসকলে দিব। আৰু এতিয়া আমি আহিছোঁ সামৰণি, এই পাঠ পৰিকল্পনাটোৰ সামৰণি লৈ। চাওক শিক্ষক-শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলী। শিক্ষয়িত্ৰীয়ে শেষত সম্পূৰ্ণ পাঠটিৰ সাৰাংশখিনি আকৌ এবাৰ ক'ব যে বিকশিত মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এটি শাখা। ইয়াৰ পৰিসৰ যথেষ্ট বহল। এই মনোবিজ্ঞানত শিশুৰ জন্মপূৰ্ব অৱস্থাৰ পৰা আৰম্ভ কৰি বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক স্তৰলৈকে বিকাশৰ সামগ্ৰিক ধাৰণাটো সামৰি লোৱা হৈছে। পাঠৰ পুনৰ আলোচনাৰ পিছত শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ গৃহকাৰ্য হিচাপে তলত দিয়া প্ৰশ্নসমূহ
কৃষ্ণ ফলকত লিখি দিব। প্ৰশ্ন, বিকশিত মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে বহলাই লিখা। বিকশিত মনোবিজ্ঞানৰ অধ্যয়নৰ পদ্ধতিবোৰ বহলাই আলোচনা কৰা। শেষত শিক্ষয়িত্ৰীয়ে পাঠৰ সকলো সা-সঁজুলি সামৰি ধন্যবাদ জনাই শ্ৰেণীকোঠা ত্যাগ কৰিব। শিক্ষাৰ্থীৰ কাৰ্যাৱলী চাওক। শিক্ষাৰ্থীয়ে মনোযোগেৰে শিক্ষকে কোৱা কথাখিনি শুনি থাকিব। শিক্ষাৰ্থীয়ে প্ৰশ্নবোৰ নিজৰ টকা বহীত লিখি ল'ব। শিক্ষাৰ্থীসকলেও থিয় হৈ শিক্ষকক সম্ভাষণ জনাব। ধন্যবাদ।